हेलो एवरीवन आन এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো কঁঠালৰ দুটা ৰেচিপি। বলকচোন চাও। প্ৰথমে মই এখন কলপাত এই ধৰণেৰে গেছতে লেৰেলাই লম অলপ আৰু আনফালে কেইফুটামান কঁঠালৰ মই গুটি গুচাই লৈছো। কঁঠালৰ ফুটা কেইটা আপোনালোকে মিক্সিটো গুৰি কৰি ল'ব পাৰে, কিন্তু মই হাতেৰে হানি লম সকলোখিনি। ইয়াত মই দিছো এতিয়া কেই চামুচমান পিঠাগুড়িৰ পৰিমাণটো নিজ আন্দাজমতে দিব। সকলোখিনি ভালদৰে হানি ল'ম এই ধৰণেৰে। যদি আপোনালোকে বেছি মিঠা খায় তেন্তে ইয়াত গুড় নহ'লে চেনি ব্যৱহাৰ কৰিব পাৰে। মিশ্ৰণটো বেছি ডাঠ নহ'লে বেছি পনীয়া নকৰিব। প্ৰয়োজন অনুপাতে ইয়াত পিঠাগুড়ি দিব পাৰে। আৰু এতিয়া মই লেৰেলাই লোৱা কলপাতখনত পিঠাগুড়ি আৰু কঁঠালৰ মিশ্ৰণটো পাতলকৈ বহলাই মেলি দিম অলপ, আৰু কলপাতখিলা ফ'ল্ড কৰি ল'ম ভালদৰে যাতে মিশ্ৰণটো ওলাই নাযায়। পাতত দিয়া পিঠাৰ মিশ্ৰণখিনি এতিয়া মই এখন টাৱাত এইদৰে দি লৈ সেকি ল'ম অলপ সময়। মাজে মাজে পিঠাটো ইলুটি ইলুটি কৰি থাকিব যাতে দুইটা ছাইডৰ পৰাই ভালদৰে সিজি যায়। পাতত দিয়া পিঠাটো হয় মানে আনফালে মই এখন পেনত তেল গৰম কৰি তাতে কঁঠাল আৰু পিঠাগুড়িৰ যোনখিনি বাকী থকা মিশ্ৰণ আছিলে সেইখিনি এই ধৰণেৰে অলপ অলপকৈ দি ল'ম আৰু তেলপিঠা বনোৱাৰ দৰে ভাজি ল'ম এইখিনি। এইদৰে অলপ সময় ভজাৰ পিছতে মোৰ পিঠাকেইটা ৰেডি হৈ গ'ল। ইয়াত আপোনালোকে বেকিং পাউডাৰো ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু কৰা নাছিলোঁ। আৰু চাওক কিমান ধুনীয়া হৈছে। আৰু আনফালে মোৰ পাতত দিয়া পিঠাকেইটাও ৰেডি হৈ গ'ল। এয়া চাওক ধুনীয়াকৈ সিজি গৈছে পিঠাকেইটা, আৰু খাবলৈও সঁচাই বহুত ধুনীয়া হৈছিলে। যিসকলে খাই পোৱা নাই এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব।